বন্ধুসকল আজি এটা আৰু নতুন টেকনিক্যাল ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ল যে একদম বেলেগতকৈ আৰু বেলেগ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক লাইভ দেখুৱাই দিম ডিম্পু বৰুৱা, তাৰপিছত আছামিছ মিক্সাৰ, তাৰপিছত ভইচ আছাম এক মাহত কিমান টকা উপাৰ্জন কৰে ইউটিউবৰ পৰা চাব পাৰিব। আপোনালোকৰ মোবাইলেদি কোন ইউটিউবাৰে কিমান টকা ইনকাম কৰিব পাৰে। তো একদম বঢ়িয়া, লাষ্টলৈকে চাই থাকক ভিডিঅ'টো। মই আজি আপোনালোকক জনাম আৰু আপোনালোকেও চাব পাৰিব বেলেগ বেলেগ ইউটিউবাৰৰ কিমান ইনকাম কৰিব পাৰে এক মাহত। একদম লাইভ দেখুৱাই দিম, আপোনালোকক অলপ ভিডিঅ'টো পূৰা চাব লাগিব। তো দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে কৈছোঁ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মইনুল মঞ্জিক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো। তো প্ৰথমতে আপুনি আপোনাৰ ব্ৰাউজাৰত যাব, মোবাইলৰ যাই তাতে চাৰ্চ কৰিব ছ'চিয়েল ব্লাডি। চাৰ্চ কৰাৰ পিছত এনেকুৱা এটা ৱেবছাইট আহিব, আপোনাৰ এই ৱেবছাইটটো সোমাই যাব লাগিব। ৱেবছাইটটোত অহাৰ পিছত আপোনালোকে দেখা পাইছে এইফালে এণ্টাৰ ইউটিউব ইউজাৰ নেম। তো আপুনি যাৰ ইউটিউবৰ আপুনি চাবলৈ বিচাৰে তাৰ আপুনি ইউটিউবৰ নামটো মাৰিব লাগিব। কিন্তু মই ইয়াতে মাৰি দিছোঁ ডিম্পু বড়ো। তো ডিম্পু বড়োৰ কিমান টকা ইনকাম হয় মাহত মই আজি আপোনালোকক দেখুৱাই দিছোঁ। এনেকুৱা ইণ্টাৰফেচ আহিব আপুনি চাৰ্চ কৰিলে। তাৰপিছত ইয়াতে দেখা পাইছে, ইয়াতে ডিম্পু বড়োৰ বহুত চেনেল থাকিলেও আপুনি যিটো অৰিজিনেল হয় সেইটো ফাৰ্ষ্টতে আহিব। তো ফাৰ্ষ্টৰ এইটো ইয়াত দেখা পাইছে ডিম্পু বড়ো, তাৰপিছত ডিম্পু ব্লগ। আমি ডিম্পু বড়োটো চাইছোঁ। ইয়াত দেখা পাইছে 486 ভিডিঅ' আপলোড কৰিছে ই। তাৰপিছত ইয়াৰ ছাবস্ক্ৰাইব, ভিডিঅ' ভিউৱাৰ্ছ, কাণ্ট্ৰি ইণ্ডিয়া, চেনেল ডেস্ক টেকনিকেল। এয়া ষ্টাৰ্ট কৰিছে 2012 ফেব্ৰুৱাৰী। তো ইয়াতে আপোনালোকে দেখা পাইছে। তো এইটো হৈছে ডিম্পু বৰুৱাৰ এক মাহৰ আৰ্নিং ইউটিউবৰ $473। $1 যদি হয় 70 টকা কৰি আপোনাৰ $470 মোটামুটি 35,000, 34,000, 33,000 টকামান হ'ব। তো আপোনালোকে দেখা পাইছে কিমান টকা মাহত ইনকাম কৰিব পাৰে ডিম্পু বৰুৱাই। তাৰপিছত মই এটা বেলেগ চেনেলত দেখাই দিছোঁ আপোনালোকক। ডিম্পু বড়োটো আমি চালোঁ ন। তাৰপিছত মই এইবাৰ আপোনালোকক দেখুৱাই দিছোঁ ভইচ আছামৰ মান্থলি কিমান আৰ্নিং হয় এক মাহত। তো এইটো ভইচ আছামৰ আহিছে, মই দেখাই দিছোঁ আপোনালোকক। এইটো দেখা পাইছে তেলচৰা 3.2K, মোটামুটি $3,200 এক মাহত আৰ্নিং হয় ভইচ আছামৰ ইউটিউব চেনেলটোৰ পৰা। তো 3.2K, $3,200 হ'লে 70 টকা কৰি হ'লে আপোনালোকে মাৰি চাওক কিমান হয়। তো আপোনালোকে এনেকুৱা কৰি আপুনি যিকোনো ইউটিউবাৰৰ আৰ্নিংটো আপুনি দেখিবলৈ পাব এইটো ৱেবছাইটত, ছ'চিয়েল ব্লাডি ৱেবছাইটটো আপোনালোকে যদি যায়। তো এইটো একদম বঢ়িয়া হয়, আপোনালোকে চাব পাৰিব যিকোনো ইউটিউবাৰৰ কিমান আৰ্নিং হয়। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা টেকনিকেল ভিডিঅ' ডেইলিকৈ আপলোড দি থাকোঁ। ছাবস্ক্ৰাইব কৰি দিব দিয়া। তো ভিডিঅ'টো চোৱাৰ বাবে একদম বহুত